উঠিলো বন্ধুসকল আজি এটা জায়গাত যাম ৰাতিপুৱাই এই মাছখন লব পাঁচ মাছ बोल बोल रास्ता उठिलो और पूरा गाड़ी में फाली मैंने एकदम जाए पूरा जाम रास्ता उठिलो रातिपुवा पूरा एकदम जाम रातिपुवा कुछ शक पालो देखिसे कुछ शकत एन दোकानो खोला ना মানে ইমানে ৰাতিপুৱা আহিছোঁ যে একদম ৰাতিপুৱা 4:30 5টা মানত ওলাই আহিছোঁ ইয়াত দেখা নাকানো খোলা দেখা পোৱা নাই এই এখন হোটেল খুলিছে বাকী একো খোলা নাই গতিকে চাওক ৰাতিপুৱা কিমান ওলাই আহিছোঁ আৰু দেখা পাব এনেকুৱা দৃশ্য অলপ চাই যাব যাই আছোঁ আমি বৰ্তমান গতিকে যাই আমি বাইদেউ ভিনদেউৰ ঘৰত যাই আছোঁ ভিনদেউক খবৰ দিয়া নাই কিন্তু তথাপিও ৰাতিপুৱা ভায়া যে ৰাতিৰ খাব পাম যাই পেলাই চাহ তাহ এটিৰ লগতে কিমান বছৰ পুৰণি দলং এখন এতিয়াও জীয়াই আছে দেখিছেনে এইখন আইতিয়াতে মৰ্ণিঙে পৰিছে চাগে ৰবিগলৰ দলংখন দেখি পেলাই ভিডিঅ'টো বনাই আহি থাকোঁতে আপোনালোকে এটা লক্ষ্য কৰিছে যে আমি যিটো ৰাস্তাৰে আহি আছোঁ না কেৱল সেউজীয়া দুয়োকাষে সেউজীয়াই আৰু এইটো দুৰ্গা মন্দিৰ আহি থাকোঁতে দেখা পালোঁ এইবাৰ যদিও দুৰ্গা পূজা নহবই চাগে তথাপিও এই দেখাত দেখিছেনে এইবিলাক মূৰ্তি গতিকে এইবিলাক সুন্দৰ মূৰ্তি দেখিছে এয়া গতিকে কি কৰিব উপায় নাই আৰু এইখনতো বহুত মিছ কৰিছোঁ থিয়েটাৰৰ পোষ্টাৰে পুৰা মাছ পালে নাই যায় নেকি এতিয়া নাই মাছ দৌতিত মাছ নাই আমি আহিছোঁ আলহীৰ ঘৰত আৰু এই মানুহজনে গৈছে বিলত এতিয়া মাছ মাৰিব ইমান ৰাতিপুৱা এয়াই মানুহৰ জীৱন সংগ্ৰাম কি কৰিব উপায় নাই টাৰ্ণিংটো আমি পাৰিলে আমি এইফাল চাইডে যাম আৰু এইফাল চাইডে আমি পাম বাইদেউ আৰু ভিনদেউৰ গতিকে যাই আছোঁ ৰাস্তা চাওকচোন এফালে একদম ভাল নহয় ৰাস্তা ফাল্টু ৰাস্তা হয় এই ৰাতিপুৱা বেকাৰীক লগ পালোঁ এই তাৰে বেকাৰী আজিকালি এইবিলাক দেখিবলৈ নাই আমাৰ এফালে ইয়াতো দেখা পালোঁ এটা ফাইনেলি আমি আহি পালোঁ বাইদেউৰ ঘৰ এতিয়া আমি
ভিতৰত যাম আৰু আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাম লগতে গৰম গৰম লাল চাহ খাই একদম আমি একদম ভাল যাব লাগিব এতিয়া এই মনোৰম ফল এটা লৈছি সেইটো দিবলৈ আহিলোঁ বেলেগৰ কাৰণে আছিল ইমান ৰাতিপুৱা গতিকে চাই থাকিব মই গোটেইখিনি আপোনালোকক এই ভিডিঅ'টোত দেখুৱাম বিখ্যাত ডাঙাটো শল দিবে আমি ৰাতিপুৱা আহি পালোঁ ৰাইচ 50 কেজি মান হ'ব নাই শলটোত 5 কেজি 50 কেজি কি হ'ব শলটো দিবা ৰাতিপুৱা কিমান জাগাৰ পৰা কিমান জাগালৈকে আহি পালোঁ গতিকে ভাবক এটা শলৰ মূল্য কিমান আছে সৌৱা নিৰলা বাইদেউ বাচন ধুই আছে ৰাতিপুৱাই চাওকচোন ৰাতিপুৱা এই দৃশ্যত দিব লাগেনে আমি উঠিলে নাই উঠিলে এই আপোনাক তুলে দিছোঁ একদম মোবাইলত একদম মোবাইলতে তুলি দিলোঁ ৰাখি যাব একদম চিন হিচাপে থাকি যাব নাই কি লাগিব আৰু কেতিয়াবা ৰাতিপুৱা আহি গ'লোঁ আৰু ঘৰত তেতিয়া অলপ বহতক চাহ তাহ খাওঁ খাই লৈ একদম আৰু ঘৰত যাব লাগিব দিনটোৰ কাৰণে বহুত কাম আছে ঘৰত মানে কি ঘৰত কাম আছে আজি বোলে অষ্টমী পালন কৰিব আমাৰ এইফালে মানে দুদিনীয়া না অষ্টমী গতিকে আজি যোৱাকালি পাতিলে কিছুমানে কিন্তু আজি আৰু আমাৰ এইফালে পাতিম চাহ বনাব লাগিব মই বলক চাহ বনাব লাগিব বোলে চাহ বনাব নাই আছে ৰাইজ চাহ বনাব দিছিল কিন্তু চাহ বনাব নোৱাৰিলোঁ আৰু এতিয়া বনাব বোলে আমি আৰু নবনাওঁ ভাল ইমান এইটো আৰু নাই কি তিনিজন মানুহ এই পৰিয়ালত সুন্দৰ পৰিয়াল সুখৰ পৰিয়াল মিলিজুলি থাকক তাকে কামনা কৰিলোঁ অলপ বাহিৰলৈ ওলাই আহিলোঁ ভাবিলোঁ অলপ বাহিৰৰ পৰিৱেশ দেখাওঁ গাঁৱৰ পৰিৱেশ সকলোৱে জানে বিশেষ দেখুৱাব লগা একো নাই তথাপিও চাওক সুন্দৰ পৰিৱেশ এটা আপোনালোকক দেখুৱাবলৈ লৈ যাই আছোঁ মই অলপ আগলৈ গতিকে আগত যাম তাতে বোলে এখন বিশাল বিলৰ নিচিনা এটা খাল আছে বহুত মেটেকাৰে ভৰি আছে খালটো দেখুৱাবলৈ আৰু ৰাতিপুৱা হৈছোঁ কি দেখুৱাম আৰু মজাকে একদম মোৰ লগত আছে মনোৰঞ্জন মানে ইয়াৰ নিজা আৰু বাইদেউ হয় মোৰ কাষৰ যিহেতুকে মোৰো বাইদেউ গতিকে ই এটা কালি দেউতাকে এটা ডাঙৰ শ'ল মাছ পাইছিল একদম এনেকৈ এই মেটেকাৰ নিচিনা পুখুৰীতে এই যে মেটেকা আছে এই মেটেকাৰ নিচিনা পুখুৰীতে এটা ডাঙৰ মানে খালত এটা শ'ল মাছ পাইছিল আৰু সেই শ'ল মাছটো যি কি নহওক আৰু বায়েকক লাগিন খুব মৰম আৰু সেই মৰমৰ কাৰণে আজি এই শ'ল মাছটো দিবলৈ ৰাতিপুৱা আহি পালোঁ আমি কি বলোৱা কুমৰিঘাটাত আজি বলোৱা কুমৰিঘাটাৰ এই পৰিৱেশটো দেখুওৱা আৰু কি পৰিৱেশ মানে কি গাঁৱৰ পৰিৱেশ সকলোৱে জানে দেখুৱাবলৈ বিশেষ একো নাই তথাপিও মেটেকা পানীৰে অলপ ভৰি থকা এয়াই গাঁৱৰ পৰিৱেশ বোকা পানীৰে ভৰি থকা গতিকে চাওক ইয়াৰে কিছু দৃশ্য পৰিৱেশটো চালে কেনেকুৱা লাগিল আপোনালোকে নিশ্চয় কমেণ্ট লাইক মাৰি ক'ব কিন্তু এতিয়া আমি যাই আছোঁ আৰু ঘৰত বাইদেউ ঘৰত আৰু যাই চাহ তাহ খাই আৰু মানে কি আৰু ঘৰত যাম আৰু নাই কি দেখিছে বিস্কুটেৰে একদম চাহ বনাই আছে আবুই চাহ বনাই আছে দেখিছেনে চাহ বনাই আছে আবুই আমি বিস্কুট একদম গৰম গৰম লাল চাহ পুৰা মাৰি দিম আৰু যাই থাকিম আমি আমাৰ আদিকো নলবাৰীলৈ
বাই 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 বাইদেউৰ পৰাই ওলাই আহিলোঁ ফাইনেলি এতিয়া আমি ডাইৰেক্ট একদম আদিকুছি ঘৰত যাম বাইদেউৰ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু আহি এখন ওচৰতে কাষতে এখন দলং বহুত পুৰণি দলং আৰু ইয়াতে অলপ ৰখিলোঁ চাওক ভাবিলোঁ ইয়াতে কি আছে দেখুওৱা তলফালে দেখুৱাইছে গম পাইছে দেখিছে তলফালে গছ গছনি মানে বন চনৰ ওপৰতে পানী পাইছে একদম পুৰা যেন ৱাটাৰফলছ আৰু তলেদি যাই আছে একদম এটা জলপ্ৰপাত যাই আছে নাই গম পায় গতিকে এতিয়া ভিডিঅ'টো আমি ইমানটা সমাপ্ত কৰোঁ তেন্তে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু কোনোবা যি চেনেলটো নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰিব তেন্তে ভিডিঅ'টো ইমানতে আমি সমাপ্ত বাই বাই